ষ্টেটমেণ্ট দিয়া নাই, আজিলৈকে আমি দেখা নাই। তেওঁ ইয়াতে চাকৰি কৰে, তেওঁ ভাৰত চৰকাৰত অসম চৰকাৰৰ আণ্ডাৰত চাকৰি কৰি তেওঁ পাকিস্তানক শুভেচ্ছা দিয়ে। তো এই কোনো কাৰণত আমি মানি নলওঁ। হোৱাটছএপত ষ্টেটাছ দিছে যে হেপী ইণ্ডিপেণ্ডেন্স ডে টু পাকিস্তান, এনেকৈ 14 আগষ্ট এনেকৈ দিছে। তো এইটো আমি কোনো পৰ্যায়ে আমি মানিব নোৱাৰোঁ। भारत उदांस्रि साननि सानसे सिगां पाकिस्ताननि उदांस्रि साननि गाहाम हामलायथि होनानै जेंनायाव गोग्लैदों सासे देहा मावफारिया। तामुलपुर खोन्दो गुदि फाहामथाय मिरुनि सिङाव थानाय कालाकुसि गुदि देहा मिरुआव खामानि मावग्रा नार्स आनवारा खातुना दिनै फुंनि समाव गावनि वाट्सएप स्टेटासआव पाकिस्ताननि उदांस्रि साननि गाहाम हामलायथि जासियो। स्टेटासा मबाइलाव गोसारनायनि उनावनो रायजो राजाफोरनि गेजेराव गोख्रों फिनजाथाय सोमजियो। लोगो लोगोनो ओनसोलनि रायजो राजा माहारियारि हिन्दु परिषद, विश्व हिन्दु परिषद, बजरं दल, माहारियारि स्वयंसेवक संघनि सोद्रोमा, बिजेपिनि लाइमोन मोर्चा, आक्रासु आसुनि सोद्रोमाफोरा कालाकुसि गुदि देहा मिरुआव नुजाथि होयो आरो नार्सनि बेबायदि हाबानि हेंथायै गोख्रों खुद्रिखाङो। गुबुन फारसेथिं बे खौरांखौ मोननानै तामुलपुर पुलिसा जाथायथिलियाव नुजाथि फैनानै नार्सखौ पुलिस थानानिसिम लानानै थाङो आरो जाथायनि सायाव संदाननायखौ जागायजेनो। गुबुन गुबुन दोलो आफादफोरा नार्स आनवारा खातुननि सायाव आयेनारि राहा लानो दाबि दैखाङो। কালাকুছি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমি গম পাইছোঁ ইয়াৰে যিজনী নাৰ্ছ আনোৱাৰা খাতুন, তেওঁ ৰাতিপুৱা 6টা বজাত পাকিস্তান জিন্দাবাদ মানে পাকিস্তানক শুভেচ্ছা জনাইছে। তেওঁ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে। তেওঁ ইণ্ডিয়াত আছে নে পাকিস্তানত আছে? যদি পাকিস্তানত তেওঁ শুভেচ্ছা জনায়, তেওঁ অসম চৰকাৰৰ মাননি লয়, অসম চৰকাৰৰ আণ্ডাৰত চাকৰি কৰে, তেওঁ এতিয়া পাকিস্তান জিন্দাবাদ পাকিস্তানক শুভেচ্ছা দিব, এইটোতো আমি কোনো কাৰণত মানি লওঁ। আমি হিন্দু সমাজে কোনো কাৰণত এইটো মানি ল'ব নোৱাৰোঁ। আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল, VHP, RSS, বিশ্ব হিন্দু পৰিষদ গোটেই লগ লাগি ইয়াত আহিছোঁ। এইটো কোনো কাৰণত মানি লোৱা নহয়। এইটো তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। ইয়াৰ প্ৰত্যুত্তৰ আমাক লাগিবই আৰু এইটো আমি কোনো কাৰণত মানি নলওঁ যি এইটো এইখন আমাৰ ভাৰত হয়। তো ভাৰতত সদায় ইণ্ডিয়া জিন্দাবাদ হ'ব লাগিব, ইণ্ডিয়া জিন্দাবাদ হ'ব লাগিব। পাকিস্তান জিন্দাবাদ কোনো কাৰণত আমি মানি ল'ব নোৱাৰোঁ আৰু কোনো কাৰণত মানি নলওঁ। পাকিস্তান জিন্দাবাদ কোনো ষ্টেটমেণ্ট দিয়া নাই, আজিলৈকে আমি দেখা নাই। তেওঁ ইয়াতে চাকৰি কৰে, তেওঁ ভাৰত চৰকাৰত অসম চৰকাৰৰ আণ্ডাৰত চাকৰি কৰি তেওঁ পাকিস্তানক শুভেচ্ছা দিয়ে। তো এই কোনো কাৰণত আমি মানি নলওঁ। এইটো কোনো যুক্তিয়ে নহয় যি এই স্বাধীনতা দিৱস, আজি স্বাধীনতা অখণ্ড ভাৰত দিৱস আমি পালন কৰি আছোঁ। অখণ্ড ভাৰত দিৱস পালন কৰিব পাৰি ইয়াতে আহি পেলাই পাকিস্তানক শুভেচ্ছা দিব কোনোবাই, এইটোতো কোনো কাৰণত মানি নলওঁ। আৰু ইয়াতে আমি স্থানীয় লোকৰ দ্বাৰা জানিছোঁ তেওঁ ইয়াত কোৱাৰ্টাৰত থাকে, কিন্তু কোৱাৰ্টাৰত তেওঁ গো মাংস আনি পেলাই ইয়াত ভক্ষণ কৰে। ইয়াত পিছফালে এতিয়া চাব গ'লে এতিয়াও হাড্ডিটো পৰি থকা বুলি ইয়াৰে স্থানীয় লোকে জনাইছে। দেশদ্ৰোহী কাম কৰিছে, তেওঁ দেশদ্ৰোহী শাস্তি পাব লাগে, আমি এইটোৱে বিচাৰোঁ। এনেকুৱা পোষ্ট দিয়া নাই, আমি ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিছোঁ। আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, আমাৰ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ, এনেকুৱা কাৰ্যসূচী যাতে এনেকুৱা কাৰ্যত লিপ্ত হোৱা এই দেশদ্ৰোহীবিলাকক দেশদ্ৰোহীমূলক শাস্তি হ'ব লাগে। আজি ৰাতিপুৱাৰ ভাগত যিহেতু অহাকালি আমাৰ 15 আগষ্ট, তো সেইটো কাৰণে আমাৰ সকলোৰে মন প্ৰাণ অলপ দেশপ্ৰেমমূলক হৈ আছে। সেই মুহূৰ্ততে আমি হোৱাটছএপত ষ্টেটাছ পালোঁ যে কোনোবা এজন ইয়াৰে মেডিকেলৰ নাৰ্ছ এজন, তেওঁৰ নাম আনোৱাৰা, তেখেতে হোৱাটছএপত ষ্টেটাছ দিছে যে হেপী ইণ্ডিপেণ্ডেন্স ডে টু পাকিস্তান, এনেকৈ 14 আগষ্ট এনেকৈ দিছে। তো এইটো আমি কোনো পৰ্যায়ে আমি মানিব নোৱাৰোঁ। কাৰণ এই যিটো আমাৰ ভাৰত স্বাধীন হৈছিল, এই ভাৰত স্বাধীন আমাক কোনো দান দিয়া নাছিল। এইটোৰ আমাৰ বহুত সংগ্ৰামীয়ে ইয়াতে সংগ্ৰাম কৰাৰ বিনিময়ত আমি ভাৰত স্বাধীন হৈছে। আৰু
এইটো আমাৰ ব্ৰিটিছৰ ডিভাইড ৰুল পলিচিৰ মতে আমাৰ পাকিস্তানখন ছেপাৰেট হৈছে। এইটো আমি কোনোদিনো সুখী নহয়। আমি সংঘ পৰিয়ালে এইটোত কোনোদিনো সুখী নহয়। আমি অখণ্ড ভাৰতৰ কথা কোৱা মানুহ। এই অখণ্ড ভাৰতৰ কথা কোৱাৰ পিছত ইয়াতে যেতিয়া 14 আগষ্টক লৈ পাকিস্তানক স্বাধীনতা দিৱসৰ শুভেচ্ছা বাণী দিব, ইয়াত কোনো এজন ভাৰতীয় যাৰ মন মগজুত ভাৰত আছে, সেই ভাৰত থকা মন মগজুত ভাৰত থকা কোনো এজনে এইটোক সহজভাৱে ল'ব নোৱাৰে। আৰু ঠিক তেনেকৈ আমি অসম চৰকাৰ ভাৰত চৰকাৰ চাকৰি কৰি তেওঁ ভাৰত চাকৰি কৰা নকৰাটো ইয়াত আহি নপৰে। চাকৰি তেওঁ কৰিছে। কোনো এজন চাকৰি নকৰা মানুহ যাৰ মন মগজুত ভাৰত আছে, যোনে ভাৰতৰ হাৱা পানী খাই আছে, তেওঁ এই পাকিস্তান জিন্দাবাদ দিয়াৰ নিচিনা কথা হোৱাটছএপ বা ছ'চিয়েল মিডিয়াত কোনোৱে প্ৰচাৰ কৰিব নোৱাৰে। ইয়াত চাকৰি কৰা নকৰা কোনো ইয়াত আহি পৰিব নোৱাৰে। ইয়াত হিন্দু মুছলিমে আমি ইয়াত বাস কৰি আছোঁ। ইয়াত হিন্দুৱে মুছলিমে দিলে যি দোষ হ'ব এইটো কথা নহয়। ইয়াত হিন্দু দিলেও সেই সমান দোষ হ'ব। ইয়াত বাংলাদেশ জিন্দাবাদ, পাকিস্তান জিন্দাবাদ, আফগানিস্তান জিন্দাবাদ এইবিলাক ভাৰতত নচলিব। এইখন ভাৰত হয়। ইয়াৰে যিটো স্বাধীন, এই স্বাধীনটো আমাক কোনো ভিক্ষা দিয়া নাই। ইয়াতে আমাৰ বহুতৰ পূৰ্বপুৰুষৰ বহুতৰ ইয়াতে শ্বহীদ আছে, ইয়াতে বহুতৰে তেজ ইয়াত জড়িত হৈ আছে। তাৰপিছত ইয়াতে পাকিস্তান জিন্দাবাদ কোনোবাই দিব, এইটো সহ্য কৰা নহয়। আৰু এই সহ্য কৰা নহয় কাৰণে আমি ইয়াত আমাৰ ইয়াতে ওচৰৰ যিমান লোকেল মানুহ আছে, স্থানীয় মানুহ ইয়াত লগ হৈছোঁ, দল সংগঠন লগ হৈছোঁ আৰু ভুলৰ বিপৰীতে আমি মাত মাতিছোঁ। ইয়াত হিন্দু মুছলিম আহিব নোৱাৰে। ইয়াত পাকিস্তান জিন্দাবাদ জনাই দিছে, তাৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কৰজৰে আমি অনুৰোধ জনাইছোঁ, যোনে পাকিস্তান জিন্দাবাদ লিখিছে তাৰ ওপৰত বিহিত ব্যৱস্থা লওক। এই বিহিত ব্যৱস্থা লৈ দোষীক উচিত শাস্তি দিয়ক। এইখিনি আমাৰ লোকেল আমাৰ যিখিনি যুৱক এজন ভাৰতীয় হিচাপে আমি এইখিনি দাবী কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত। এইখিনি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছে যে আমাৰ ভাৰতীয়সকলে হাৰ ঘৰ তিৰংগা যিটো আমাৰ ষ্টেটাছ, সেই ষ্টেটাছটো লগাব লাগে। নিজৰ প্ৰফাইলত আমাৰ ভাৰতীয় জাতীয় পতাকাখন লগাব লাগে। কিন্তু তাৰ বিপৰীতে আমাৰ ইয়াতে আনোৱাৰা নামৰ যিজন নাৰ্ছ আছে, তেওঁৰ মন মগজুত কি আছে আমি নাজানো। তেওঁ বাৰে বাৰে পাকিস্তান জিন্দাবাদ যিটো ষ্টেটাছ লগাই আছে, পাকিস্তানক শুভেচ্ছা জনাই পিনে, পাকিস্তানৰ স্বাধীনতা দিৱসক শুভেচ্ছা জনাই পিনে যিটো ষ্টেটাছ দিছে, এইটো আমি স্থানীয় মানুহ হিচাপে, এজন ভাৰতীয় হিচাপে আমি সহজভাৱে ল'ব পৰা নাই। আমাৰ প্ৰশাসনৰ ওচৰত আমি জনাইছোঁ, প্ৰশাসনে ইতিমধ্যে ব্যৱস্থা ল'ব বুলি আমি আশা কৰোঁ। মুখ্যমন্ত্ৰী দেৱৰ ওচৰতো আমাৰ আশা আছে। প্ৰশাসনৰ মাধ্যমেৰে যিটো শাস্তি হয়, সেই শাস্তিটো আমি মানি ল'ম।